বহুত দিনৰ মূৰত নতুন এটি সায়েন্স ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো গাইছ আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ ভাৰতীয় প্ৰথম মহিলা মহাকাশচাৰী কল্পনা চাওলাৰ বিষয়ে। তেওঁ জীৱনত ঘটা ঘটনাটোৰ বিষয়ে আৰু লগতে তেওঁ ক'ত শিক্ষা গ্ৰহণ কৰিছিলে সকলোবিলাক আজি আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে ক'বলৈ চেষ্টা কৰিম। হেল্ল' গাইছ, কল্পনা চাওলা আছিল আপোনাৰ বিশ্বৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী। ভাৰতৰ হাৰিয়ানা ৰাজ্যৰ কালান নামৰ ঠাই এখনত 1962 চনৰ 7 মাৰ্চ তাৰিখে কল্পনা চাওলা জন্মগ্ৰহণ কৰে। 1984 চনৰ টেক্সাছ ৰাজ্যৰ আৰ্লিংটন বিশ্ববিদ্যালয়ৰ পৰা এৰ'স্পেচ ইঞ্জিনিয়াৰিঙত আপোনাৰ মহাকাশ প্ৰযুক্তি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। কল্পনা চাওলাৰ পঢ়ি থকা কালৰ পৰা লক্ষ্য আছিলে মহাকাশত উৰি ফুৰা। 1988 চন মানৰ পৰা নাছা সম্পূৰ্ণ নামটো হৈছে নেশ্যনেল এৰ'নটিক এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন নামৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ সৈতে সম্পৰ্ক স্থাপন কৰে আৰু কল্পনা চাওলা এই মহাকাশ গৱেষণা প্ৰতিষ্ঠানটোৰ লগত নানা ধৰণৰ প্ৰশিক্ষণো গ্ৰহণ কৰে। চ' ভিউৱাৰ্ছ, 1997 চনত এগৰাকী অভিযান বিশেষজ্ঞ আৰু মুখ্য ৰবটিক আৰ্ম অপাৰেটৰ হিচাপে স্পেচ শ্বাটল কলম্বিয়াত কল্পনা চাওলাই প্ৰথম মহাকাশ যাত্ৰা আৰম্ভ কৰে। 2003 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে স্পেচ শ্বাটল কলম্বিয়া পৃথিৱীৰ বায়ুমণ্ডলত পুনৰ প্ৰৱেশ কৰাৰ সময়ছোৱাতে মহাকাশ যানখন কি হয় জানেনে, ধ্বংসপ্ৰাপ্ত হৈ যায় আৰু তাত 6জন মহাকাশচাৰী কল্পনা চাওলাৰ মৃত্যু হয়। কল্পনা চাওলাই মহাকাশত কটোৱা সময় আছিল 31 দিন 14 ঘণ্টা 54 মিনিট। এই অভিযানটোৰ নাম আছিলে STS-H7 STS-107। চ' গাইছ, বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ' দিলোঁ এই চেনেলটোত। আপোনালোকে চাই কেনে পালে ভিডিঅ'টো কমেণ্ট এটা কৰি জনাব। ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী কল্পনা চাওলাৰ বিষয়ৰ ওপৰত আজি বনাইছিলোঁ ভিডিঅ'টো, আৰু তেওঁ ক'ত জন্ম হৈছিলে, তেওঁ ক'ত শিক্ষা গ্ৰহণ কৰিছিলে আৰু তেওঁৰ জীৱনত ঘটা ঘটনাটোৰ বিষয়ে ক'লোঁ। ভিডিঅ' চাই কেনে পালে কমেণ্ট এটা কৰক, আৰু যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেন্তে আজিলৈ টাটা বাই বাই, নতুন ভিডিঅ'ত লগ পোৱা আশাৰে।